সঁচাকৈ BTR চুক্তি ময়ো এজন চুক্তিকাৰী হিচাপে মোৰ বহুত ক'ব লগা আছিলে, কাৰণ যি চুক্তি সেইটো NDBৰ লগত হৈছিল 2005 চনত শান্তি চুক্তি ছাছপেনশ্যন অফ অপাৰেশ্যন NDBৰ লগতহে হৈছিল, আৰু সেই মৰ্মে আলোচনাও NDBৰ লগতে হৈছিল। 2019 চনৰ 15 আৰু 16ত ভাৰত চৰকাৰে এপইণ্টমেণ্ট কৰি দিয়া ইণ্টাৰলিকুটৰ AB মাথুৰ লগত আলোচনা কৰি 15 বছৰৰ পিছত এই আলোচনা বিলোচনা সমাপ্ত হৈছিল। তেখেতে বড়ো জাতি আৰু অন্যান্য এই প্ৰস্তাৱিত বড়োলেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে চবেই আঁকোৱালি ল'ব পৰাকৈ এখন মানে চুক্তি কৰি দিম বুলি তেখেতে এনচিঅ'ৰ কৰি দিছিল, আশাক বা আমাক তেনেকৈ আশাক দি গৈছিল। এতিয়া এই চুক্তি আমি যিবিলাক আলোচনা কৰিলোঁ আচলতে সেইটো কি ধৰণে হৈ গ'ল আমি নাজানো। 20-25 দিনৰ পিছত IB দুজনে যি ধৰণে তেখেতসকলে প্ৰমোদ বড়োক লৈ পেলাই যি মানে ইমান তৎক্ষণাত চুক্তি হ'ব লাগে বুলি তেখেতসকলে ঘোষণা কৰি দিলে, আচলতে সেইটো এনেকুৱা হ'ব নালাগিছিল। এনেকুৱা হোৱাটো আমি কোনোদিনা বিচাৰি নাছিলোঁ, কাৰণ আমি যি আগবাঢ়ি গৈছিলোঁ AB মাথুৰৰ লগত সেইটো বহু গুণত মানে ভাল এটা চুক্তি হ'লেহেঁতেন, কিন্তু প্ৰমোদ বড়োৰ তেখেতসকলৰ প্ৰচেষ্টাত যি এতিয়া BTR চুক্তি হ'ল, ইয়াত মানে আমাৰ বহুত মানে কথা ক'ব লগা আছে। এতিয়া এইটো চুক্তি এতিয়া সন্দেহৰ আৱৰ্তত আহি পৰিল। আজি চবেই পঢ়ি চাইছে আৰু এইটো কি বস্তু, ইয়াৰ ওপৰত চবে গৱেষণা দি গৱেষণা লৈ আহিল। ইয়াৰ পিছত আমি যি দেখিলোঁ, যি পৰিৱেশ আমি দেখিবলৈ পালোঁ, এতিয়া আচলতে বড়ো সমাজৰ বুদ্ধিজীৱী ইণ্টেলেক্সুৱেলবিলাকে এই যি চুক্তি হ'ল MOS, এই MOSৰ ওপৰত বহুত কথা তেখেতসকলে খুটি নাটি মানে হোৱা বুলি তেখেতসকলে ক'বলৈ বিচাৰিলে, আৰু সেইটো সঁচাকৈ হোৱা বুলি মই গম পাওঁ। কাৰণ যি চুক্তি আমাৰ লগত হ'ব লাগিছিল ইয়াৰ মডেলিটিছ বেলেগ আছিল, আৰু যি প্ৰমোদ বড়োৰ যিটো নেকি তেখেতসকলে IBৰ লগত কৰি যি মডেলিটিছ আনিলে সেইটো সম্পূৰ্ণভাৱে পৃথক আছিল। সেইকাৰণে আমাৰো ওপৰত সেই MOSৰ ওপৰত আমাৰ ডাউটফুল এটা সন্দেহজনক এটা আমি ভাবি আছোঁ, আৰু সেইটো কাৰণে আজি গোটেই বড়োলেণ্ডৰ বুদ্ধিজীৱী ইণ্টেলেক্সুৱেল আৰু ছ'চিয়েল ৱৰ্কাৰবিলাকে এই চুক্তিটো ঠিক হোৱা নাই, আৰু সেইটো আমি গম পাওঁ সেইটোৰ দ্বাৰা ভাল এটা সেইটো নিশ্চয় মানে এনেকুৱা হ'বই, যিহেতু চুক্তি ভালকৈ নহ'ল। ইয়াতে নতুন প্ৰজন্মই ইয়াতো বিচাৰ কৰিবই। সেইটো নকৰাৰ আগতে আজি বুদ্ধিজীৱীবিলাক চাঞ্চুমা কুংগৰক লৈ যিমান যি লিডাৰবিলাক ওলাই আহিল, তেখেতসকলে গোটেই এপছৰে নেতৃত্ব দিয়া মানুহ আছিলে, গোটেই প্ৰাক্তন এপছৰ প্ৰেছিডেণ্ট তেখেতসকলেই আৰু বড়ো জাতিৰ ইণ্টেলেক্সুৱেলবিলাকে সেইটো অগ্ৰাহ্য কৰিছে, আৰু সেইটো ইয়াৰ ওপৰত বহু খুটি নাটি হৈছে। সেইটো কাৰণে ৰিভিউ হ'ব লাগে, এই কথাবিলাক মানে আজি কৈ আছে, আৰু আমিও ভাবিছোঁ। মই বাৰে বাৰে এই MOSটো চাইছোঁ, মেমৰেণ্ডাম অফ ছেটেলমেণ্টটো মই বাৰে বাৰে চাইছোঁ। যেতিয়াই এই MOSটো চাওঁ তেতিয়াই মই এটা ছাফোকেশ্যন মানে হোৱাৰ দৰে মই ভাৱ হয়, কাৰণ ইয়াত মানে আমাৰ কাৰণে NDBৰ কাৰণেও আৰু এইটো ক্লজবিলাক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত বহু গুণে আজি কোনো কথাত সেইটো ৰূপায়ণ নহয়, আৰু ইয়াত বিভ্ৰান্তিকৰ সৃষ্টি হ'ব, আৰু চিটুৱেশ্যন বহুত মানে বেয়া ধৰণৰ ফালত যাব বুলি মই ভাবিছোঁ। সেইকাৰণে অতি সোনকালে আজি এই খুটি নাটি কিবাবিলাক সমস্যাবিলাক তৎক্ষণাত মানে আজি ৰাজনৈতিকভাৱে এইটো মানে ৰিভিউ কৰা চেষ্টা কৰিব লাগে, নহ'লে আজি চিটুৱেশ্যন অৱনতি ঘটিব। আজি এইটো
সেইটো লৈ আজি ছিনিয়ৰ চিটিজেনবিলাকে আজি তেখেতসকলে কথা কৈছে, বাধ্য হৈছে। আৰু সেইটো আৰু আমি চাবলৈ যাওঁ, সেইটো যিটো হৈছে তেতিয়াহ'লে নতুন প্ৰজন্মই বহি নাথাকিব বুলি মই গম পাইছোঁ। আজি আমি সেইটো চাই আছোঁ, বাৰে বাৰে চাই আছোঁ। আমি দিল্লীত গৈছিলোঁ, সেইটোৰ কাৰণে গৈছিলোঁ যে ইয়াত মানে বহু ক্ৰুটি নাটি হৈ গ'ল। আমি ইয়াতে বিচাৰিছিলোঁ যে কম্প্ৰিহেনচিভ এণ্ড ফাইনেল সলিউশ্যন, এইটো কথা 1 নম্বৰ দফাত 1 নম্বৰ পেৰাগ্ৰাফতে সেইটো কম্প্ৰিহেনচিভ এণ্ড ফাইনেল যি শব্দ এটা আহি গ'ল, সেইটোৱে শব্দটোৱে মানে অলপ মানে বেলেগ সুকীয়াকৈ আৰু কিবা মিনিং কৰি দিছে যে ইয়াৰ পিছত কোনো ধৰণৰ বড়োসকলৰ বা এই প্ৰপ'জ বড়োলেণ্ডৰ জাতি জনগোষ্ঠীৰ কোনো ধৰণৰ ইয়াত সমস্যা নাথাকিব, আৰু থাকিলেও কোনো কথা ইয়াত আহি নপৰিব, সেইটোহে মানে বুজাইছে। আজি NDBৰ বহুত সমস্যা আহি গৈছে। NDB ওপৰত কাৰণ চিটুৱেশ্যন সেইটো ক'ব, কাৰণ আজি বড়োসকলে বহু বছৰ ধৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ আৰু ভাৰতৰ সংবিধানৰ গ্ৰন্থিৰ ভিতৰত সুকীয়া ৰাজ্য বিচাৰি আছিল, সেইটো এতিয়ালৈকে হোৱা নাই। আৰু তেনেকুৱা আন্দোলনটো চলি আছিল। আজি সেইকাৰণে মানে ফেজ ৱাইজত আজি BSc, BTC আৰু BTR হ'ল। তেখেতসকলে চুক্তি হোৱাৰ পিছতো ইয়াৰ যদি স্পিৰিট মানে আৰু জাতিৰ হোপছ এণ্ড এছপিৰেশ্যনৰ কথা কোনোদিনা চিন্তা কৰা নাই। সেইকাৰণে মই ভাবিছোঁ ইয়াতে আকৌ ৰাজনৈতিকভাৱে তেনেকুৱা পলিটিকেল টেনশ্যন আৰু কমিউনিটেল টেনশ্যনটো আহি পৰিব। আৰু সেইটো যদি নহয়, ইয়াৰ দ্বাৰা কোনো এটা যদি আজি ৰূপায়ণ ভালদৰে নহয়, চবকে বিশ্বাসক মানে লৈ পেলাই যদি কাম কাজবিলাক আগবাঢ়ি নাযায়, তেতিয়াহ'লে ইয়াত নিশ্চয়ভাৱে আৰু NDB আমি নকৰিলেও বেলেগ কোনোবা নতুন প্ৰজন্মই আহি পেলাই তাত মানে তেনেকুৱা সিদ্ধান্ত ল'ব পাৰে, সেইটো মই ক'ব নোৱাৰোঁ। কাৰণ এতিয়া NDBৰ বহুত সমস্যা এতিয়াও একো হোৱা নাই। আজি 8 মাহ 9 মাহ 10 মাহ গুচি গ'ল। NDBৰ কেডাৰসকলক এতিয়াও কোৰ কেডাৰ হিচাপে আৰু সান্যস্ত কৰা নাই। কোৰ হিচাপে তেনেকৈ লিষ্টত আমি যি ছাবমিট কৰিছোঁ তেখেতসকলক মানে কোৰ হিচাপে এতিয়াও ভাৰত চৰকাৰে, অসম চৰকাৰে সান্যস্ত কৰা নাই। আৰু নতুনকৈ কি কৰিলে, ট্ৰেইন কেডাৰবিলাক আজি কেডাৰ হিচাপে গণ্য নকৰি আকৌ এটা নতুন NDBৰ নামত নতুন আকৌ তেনেকৈ স্ক্ৰিনিং বা তেনেকৈ ৰিভিউৰ কাৰণে বহুত কেডাৰবিলাকৰ নাম ওলাই আহিছে। আমি বৰ্তমান 609 জন নতুনকৈ NDB নামেৰে এখন লিষ্ট আমি পাইছোঁ। সেইটো লিষ্ট আপোনালোকক মই এতিয়াই দিম। যিবিলাক লিষ্ট আহিছে তেখেতসকলে কোনো দিনা কোনো সময়ত তেখেতসকলে NDBৰ কাম কৰা নাই। NDBৰ ট্ৰেইন কেডাৰ নহয়, তেখেতসকলে গোটেই এপছুৰ কেডাৰ, এপছুৰ ল'ৰাবিলাক, এপছুৱে গণতান্ত্ৰিক মানে ভাৱে আন্দোলন কৰা এপছুৱে বৰ্তমান এই লিষ্টত ছেক্ৰেটাৰী প্ৰেছিডেণ্ট মানে পদ লোৱা মানুহবিলাকৰ নাম আহি পৰিছে। তেখেতসকলৰ কাৰণে আজি ৰিভিউ আহিছে। কিন্তু NDB যিবিলাকে ট্ৰেইনিং লৈছে, বহু বছৰৰ পৰা তেখেতসকলে মানে ট্ৰেইনিং লোৱা ষ্টাইপেণ্ড এতিয়ালৈকে নাপায়, তেখেতসকলক কোৰ হিচাপে আজি কেডাৰ হিচাপে সান্যস্ত নকৰি আকৌ নতুনকৈ এপছুবিলাকৰ মানে কেডাৰবিলাক মানে ল'ৰাবিলাকক মানে NDBত মানে কেডাৰ হিচাপে গণ্য কৰিব অসম চৰকাৰে গৈ আছে। সেইটো আমি নিন্দা কৰিছোঁ। ইয়াৰ ওপৰত ভাল এটা মানে কি বুলি কয়, জাষ্টিচ, ন্যায় কৰিব লাগে, কমিশ্যন এটা বহাব লাগিব। এইটো কি কাৰণ হৈছে, কি উদ্দেশ্য লৈ পেলাই এপছুৰ কেডাৰবিলাকক এনেকুৱা মানে NDBৰ লিষ্টত আনিব বিচাৰিছে। আমি চবে সুবিধা পোৱাটো আমি বিচাৰোঁ, তেখেতসকলেও পাওক, আন্দোলন কৰিছে যেতিয়া তেখেতসকলক পাওক। কিন্তু NDB কেডাৰ হিচাপে লৈ পেলাই তেখেতসকলক কিবা এটা সুবিধা দিয়াত আমি অলপ মানে অসুবিধা আশ্বস্ত আমি কৰিছোঁ, আপত্তি কৰিছোঁ। আমি শান্তি চুক্তি হৈছে, আমি সেইটো মানি লৈছিলোঁ। আৰু সেইটো শান্তি চুক্তিৰ দ্বাৰা NDBৰ ল'ৰাবিলাকে, কেডাৰবিলাকে আজি এতিয়াও জেলত আছে।
আজি লিডাৰবিলাক আজি কাৰাদণ্ড যাৱজ্জীৱন কাৰাদণ্ড ফাঁচীৰ মানে কাটত তেখেতসকলে সাজা পাই আছে একত যদি হৈছে তেতিয়াহ'লে এইটো ৰাজনৈতিক এটা সমস্যা আৰু সমস্যাৰ কাৰণে এইবিলাক মানে সমস্যা এইবিলাক আহি পৰিছে সেইকাৰণে এই একৰ্ডত NDBৰ কাৰণে তেখেতসকলে ওলাই আহিব লাগিছিল আমি আপত্তি কৰিছোঁ আৰু সদায় আপত্তি কৰিছিলোঁ আমি একৰ্ডৰ আগদিনাখন 24 তাৰিখলৈকে আমি IB দুজনৰ লগত আলোচনা কৰিছিলোঁ এইটো সময়ত আমি কৈছোঁ কোনো ধৰণৰ ইয়াতে ডিফাৰেঞ্চিয়েট কৰিব নালাগে হাইনাছ নন হাইনাছ এইটো বাদ দি পেলাই জেনেৰেল এমনেষ্টি আনি যেন এমনেষ্টিত সকলো কেডাৰ লিডাৰবিলাকক ওলাই আহিব পাৰিব লাগিব তেখেতসকলে আহিব পাৰিব লাগিব ওলাই আহিব পাৰিব লাগিব সেইটো আমি ডিমাণ্ড কৰি আছিলোঁ চুক্তিৰ আগমুহূৰ্তত আপোনালোকক অন্ধকাৰত ৰাখিছিল নেকি চুক্তিত কি কি দফাবিলাক মানে ৰূপায়ণ হ'ব সেইটোৱে মই ক'বলৈ গৈ আছোঁ আজি সেইটো ভাল চুক্তি হোৱা নাই চুক্তি হ'ব লাগিছিল আমাৰ লগত কিন্তু হৈছে আজি এপচুক মানে কৰ্তৃত্ব দি পেলাই ক্ৰেডিট তেখেতসকলক দি পেলাই আজি যি ধৰণে চুক্তি হৈছে চুক্তিৰ আগত আজি NDBS কেম্পতে আছিল ম্যানমাৰত আছিল তেখেতসকল লৈ আহিল ৰঞ্জন দৈমাৰী জেলতে আছিল তেখেতসকলক লৈ আনিল আৰু NDBP মোৰ গোট আমি যিকোনো সময়ত পৰিস্থিতি আমি চাই আছিলোঁ ইফালে গোবিন্দৰ NDB আৰু এপচু আজি চুক্তি কেনেকৈ হয় মীমাংসা কেনেকৈ হয় ভাল মীমাংসা হ'বলৈ কাৰণে আমি গোটেই ষ্টেক হোল্ডাৰ্ছবিলাকে একেলগে একে মেজত থাকি পেলাই আজি ডিবেট বা কথা ক'ব মানে অধিকাৰ পাব লাগিছিল সেইটো কৰা নহ'ল আজি NDBৰ মোৰ গোটৰ লগত মানে সুকীয়াকৈ আলোচনা কৰে ৰঞ্জন দৈমাৰীৰ লগত সুকীয়াকৈ আলোচনা কৰে চাউৰাইগ্ৰা বিদায় বাথাৰ লগত সুকীয়াকৈ আলোচনা কৰে আৰু গোবিন্দৰ লগতো সুকীয়াকৈ আলোচনা কৰে আৰু এপচুৰ লগতো কি কৰি আছে আমিতো জানো এনেকুৱা ধৰণৰ কোনো দিনে মানে চুক্তিৰ আগত এখন ৰাউণ্ড টেবুলত আমাক বহাই পেলাই সেইটো চুক্তি হোৱা নাই ইয়াত কোৱাৰ অধিকাৰ আমাৰ ডিমাণ্ডবিলাক সেইকাৰণে সান্নিৱস্ত নহ'ল সেইকাৰণে এইটো চুক্তিত বহুত খুঁটি নাতি আছে বুলি মই ক'ব বিচাৰিছোঁ আৰু সিটোৰ দ্বাৰা আজি বড়ো সমাজৰ মাজত প্ৰস্তাৱিত এই বড়োলেণ্ডত আজি বহু ধৰণৰ আজি খেলি মেলি এতিয়াও সৃষ্টি হৈ আছে আৰু ৰাজনৈতিক ইনবেলেঞ্চ হোৱাৰ ইংগিত এতিয়া আমি পাবলৈ এতিয়া সক্ষম হৈছে BTR চুক্তি ৰূপায়ণ কৰাৰ বহুত থল আছে আমিও বিচাৰিছিলোঁ চুক্তি ৰূপায়ণ হওক কিন্তু আজি ইলেকশ্যনৰ সমাগত সেইটো সময়ত আজি কমিশ্যন বহাই পেলাই যি ধৰণে কৰিছে সেইটোতো ঠিক হোৱা নাই কাৰণ ক'ত কণ্ডাক্ট মানে থকা সময়ত ভোটাৰ্ছবিলাকক প্ৰলোভন কৰা বা তেনেকুৱা ইনফ্লুৱেঞ্চ কৰিব পৰা কোনো সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰিছিল কিন্তু আজি আমি দেখিলোঁ ইয়াতে কনস্পিৰেচি আছে কমিশ্যন বনাই কাক বা মানে উচতনি দিয়াৰ কথা ইয়াত আহি পৰিছে আৰু কমিশ্যনত ষ্টেক হোল্ডাৰ্ছক লৈ পেলাই MOSৰ 3.2 তাত ষ্টেক হোল্ডাৰ্ছবিলাকক লৈ পেলাই এটা কমিশ্যন হ'ব লাগিছিল কিন্তু কমিশ্যনটো NDBক চাৰিটা গোটৰ NDBক কোনো ধৰণৰ তেখেতসকলে ইণ্টিমেশ্যন নকৰিলে কনচাৰ্ণ নকৰিলে আৰু এই সমস্যাৰ বিষয়ত তেখেতসকলে নজনালে সেইকাৰণে আমি দুখ পাইছোঁ আৰু আমি এইটো ক্ৰিটিচাইজ কৰিছোঁ এনেকুৱা হ'ব নালাগিছে আজি চৰকাৰে আইন বনাই চৰকাৰে আজি MOS বনাই তেখেতসকলে এইবিলাক নিয়ম নীতি আজি ভাঙি যি আজি এটা সৃষ্টি কৰিব বিচাৰিছে বিশৃংখল পৰিস্থিতি বিচাৰিছে সেইটো আমাৰ দায় নহয় আমাৰ দুখ দি লাভ নাই সেইটো চৰকাৰে বনাইছে ইচ্ছাকৃতভাৱে কাক বা আগতে লৈ যায় কাক বা তেনেকৈ আণ্ডাৰ এষ্টিমেট কৰি পেলাই যি চৰকাৰে খেল খেলিছে ৰাজনৈতিকভাৱে আজি আগন্তুক তেখেতসকলে মানে আজি কোনো ধৰণৰ ইয়াতে ভাল এটা সমস্যাৰ সমাধান হওক ৰাজনৈতিক সমস্যা হওক সমাধান হোক এইটো বিচৰা নাই এই অঞ্চলত প্ৰস্তাৱিত অঞ্চলত মানে ৰাজনৈতিকভাৱে ইয়াত মানে খেৱচ বিচাৰিছে তেখেতসকলে ইয়াত কমিউনিয়েল আজি টেনশ্যন বিচাৰিছে সেইটোৱে মানে আজি বৰ্তমান যি দেখিলোঁ
বিজেপি চৰকাৰ যি বৰ্তি আছে অসমত সেইটোৱে কৰিবলৈ গৈ আছে, সেইটো আমি ভাবিছোঁ। সমাগত নিৰ্বাচন, BTC নিৰ্বাচন, নিৰ্বাচনৰ সম্পৰ্কে BPFৰ যিমান সমষ্টি আছে তাত দ্ৰুত গতিত চলি আছে কেম্পেইনবিলাকে। আমি আশাবাদী BPFে এই বছৰত আকৌ চতুৰ্থবাৰৰ কাৰণে চৰকাৰত আহিব, সেইটো কাষ্টাম আৰু নিশা মই ক'ব বিচাৰিছোঁ। আপোনাৰ হয়, সঁচাকৈয়ে 22 নং কোকলাবাৰী এতিয়া চবৰ কাৰণে এতিয়া শলাগ ল'ব বিষয়বস্তু হৈ গৈছে, কাৰণ ইয়াতে দুজন চুক্তি স্বাক্ষৰকাৰীয়ে ইয়াতে আছে। ইলেকশ্যনৰ কাৰণে ইয়াতে এটা ডাঙৰ যুঁজ চলি আছে, সেইটো সঁচা কথা। এতিয়াও মই যি ভাবিছোঁ, মই যি বিশ্লেষণ কৰিছোঁ, এতিয়াও এই কোকলাবাৰী সমষ্টিত মোৰ স্থিতি সবল আৰু মই আশাবাদী এই সমষ্টিৰ পৰা মই আৰামছে আৰু সহজভাৱে মই ওলাই যাম।